ইয়াতে আছোঁ মই এইখিনি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে অভাৰব্ৰিজখনৰ তলতে আছোঁ মই মোৰ নিজ চকুৰে ইয়াতে দেখিছোঁ বিনা মতলবত মানে গাড়ী এখন আহিছে গাড়ী এখন অহাৰ পিছত বিনা মতলবত এখেতসকলে মোৰ পৰা নহয় এটা মানুহৰ পৰা পইচা এটা লৈছে বিনা মতলবত মানে এতিয়া মই তেখেতসকলক মানে মোৰ গাড়ীখন ৰখাই মিলি ইয়াতে মই স্কুটিখন ৰখাই মিলি পেলাই সুধিছোঁ আপুনি যে পইচা যে কাটিলে মানুহটোৰ পৰা কিয় পইচা কাটিলে তো ইয়াতে আছে ছাৰহঁতক মই ৰেচপেক্ট কৰোঁ কিন্তু মোৰ বেইমানি হজম নহয় সেইটো এতিয়া নহয় আগৰ পৰাই বেইমানি হজম নহয় তো তেখেতৰ নামটো সুধিলোঁ তেখেতৰ নামটো সুধোঁতে তেখেতে পলাইছে চ' ছাৰ নমস্কাৰ ফাৰ্ষ্ট অফ অল মই আপোনালোকক ৰেচপেক্ট কৰোঁ তাতে যিজন মানুহ আছিলে ছাৰজনক মোৰ নামটো সুধিলোঁ তো ছাৰজনে পলালে কিয় তেখেতৰ নামটো কি আছিলে কি ৰহমান মুকুট ৰহমান তো তেখেতক এতিয়া ইয়াতে পামনে ছাৰ মই আপোনাক সুধিছোঁ তেখেতক ইয়াতে পামনে এতিয়া কাৰণ বিনা মতলবত তেখেতে যিটো কাম কৰিছে তেখেতে ফ্ৰণ্টত আহি কিনে ক'ব লাগিব বিনা মতলবত তেখেতে বেলেগ মানুহ এজনৰ পৰা পইচা লৈছে কিয় আপুনি দেখা নাই আপুনি আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ ছাৰ তেখেতক মাতি দিয়ক মই দেখিছোঁ মোৰ তাতে আছে তেখেতক মাতি দিয়ক মই প্ৰমাণ দি আছোঁ তেখেতক মাতি দিয়ক ঠিক আছে তেখেত ক'ত আছে তেখেতক ক'ত পাম ইয়াৰ পৰা পলালে কিয় নহয় ইয়াতে তেখেতে ডিউটি নকৰা নাই যদি পইচা কিয় ল'লে আপুনি দেখা নাই ঠিক আছে তেখেতে ডিউটিত আছিল অন ডিউটিত আছিলে নে অফ ডিউটিত আছিলে ন আপুনি যি ক'লে ৰহমান ছাৰজনে ডিউটিত আছিলে নে ডিউটিত নাছিলে যদি ডিউটিত আছিলে এতিয়া বৰ্তমান তেখেত ডিউটিত নাই কিয় গ'ল ক'ত এতিয়া পইচাটো লৈ কোন ছাৰে মাতিছে আশী ছাৰৰ নামটো বৰ্তমান তেখেতেতো আপুনি ক'লে বৰ্তমান তেখেতেতো ডিউটিত আছিলে মই মাতাৰ লগে লগে ছাৰে মাতি দিলে আৰু আপুনি মোৰ লাইফ চলি আছে আপুনি তেখেতৰ নামটো কৈ দিয়ক নামটো কি আছিলে তেখেতে নিজ হাতেৰে বিনা মতলবত মানুহজনৰ পৰা পইচা লৈছে মানুহজনে কৈছে নহয় ছাৰ আপোনালোকে ডিউটিত আছে তেখেতে এই ৰিচেণ্ট ডিউটিত আছিলে অন ডিউটিত থকা বুলি ক'লে আপুনি কিন্তু পইচাটো লৈ পলাই পতন দিলে কাৰণটো কি শুনক ছাৰ আপোনালোকক আমি ৰেচপেক্ট কৰোঁ আপোনাক কোৱা নাই মই তেখেতক কৈছোঁ আপোনালোকক ৰেচপেক্ট কৰোঁ কিন্তু বিনা মতলব কৰিম ছাৰ নহয় আপোনালোকৰ যেনেকৈ মানুহৰ পইচা কটাটো লিগেল আছে আমি এটা পাৰ্চন ন আমিও জনতা হয়নে নহয় আমিও ফুলটো দেখিলে আমি মাতিম নে নামাতিম ছাৰক কমপ্লেইন নহয় মানে মই এইটো বস্তু জানো তেখেতে ডিউটিত আছিলে ডিউটিৰ পৰা পলালে কিয় তেখেতক মই হাতে লুটি ধৰিছোঁ পইচা লৈছে বিনা মতলবত মই ধৰাৰ লগে লগে তেখেতে পলাই গ'ল আপুনি ক'লে কি যে ছাৰে মাতিছে এইবিলাক ছাৰ ইলিগেল হয় মোৰ নিচিনা আৰু হাজাৰটা আছে আজি মই কমপ্লেইন দিব লাগে দিব নালাগে সেইটো মই দেখাই দিম বাৰু কিন্তু এইবিলাক ইলিগেল হয় আপোনালোকে যেনেকৈ পইচা কাটাটো আপোনালোকৰ অধিকাৰ আছে আমিও বেইমানিটোত মাত মাতা আমাৰ অধিকাৰ আছে সেইটোৱে নেক্সট টাইম অলপমান সি যিটো ক'লে ৰেমান বুলি কেয়াৰফুল কৰি দিব চব মানুহ একে নহয় চ' ইয়াতে মই অভাৰব্ৰিজখন পাৰ হৈ দেখিলোঁ ইয়াতে মই ঘৰত গৈ আছিলোঁ তো এজন মানুহৰ পৰাই বিনা মতলবত তেখেতে ইয়াতে গাড়ীত পাৰ্কিং কৰিছে মানুহজনক ৰখাইছে মানুহজনে বেচেৰাটো সিমান একো নাজানে মানে অলপমান ধৰক কিছুমানে ভয় কৰে ন পুলিচ দেখিলে কিবা দেখিলে তো তেখেতে ৰখালে তেখেতৰ যিখিনি ডকুমেণ্টছ আছিলে ডকুমেণ্টছখিনিও দেখালে তাৰপিছত মানে কি এইখিনি জেগাতে পইচাটো লৈছে মানে 100 টকীয়া 6খন নে 7খন লৈছে তাৰপিছত মানুহজনে ক'লে হ'ব বাইদেউ এইবিলাক মই মানে ভয় লাগিব নোৱাৰোঁ কৈছোঁ আপোনাৰ তাত গোটেই ডকুমেণ্টছ আছে আপুনি ভয় কিয় কৰিছে তাৰপিছত মই আহি ৰখালোঁ ইয়াতে এই আগৰখিনিত 3টা আছিলে পুলিচ আৰু এইখিনিত মই য'ত ৰখিছোঁ এইখিনিত এটা পুলিচ আছে তো লগ মোৰ চকুৰ আগত দেখিলে সেইবিলাক ইলিগেল হয় ইলিগেলটো আমি চবৰে মাত মতাৰ অধিকাৰ আছে আমিও জনতা হয় মোৰ এইবিলাক বেইমানিবিলাক হজম নহয় যদি তেখেতৰ কিবা ডকুমেণ্টছ নাছিলে তেতিয়াহ'লে পইচা কাটক একো মতলব নাই কিন্তু বিনা মতলবত পইচা কাটিলে এইটোতো লিগেল নহয়
চ' শ্বেয়াৰ কৰক এইবিলাক কিছুমান মানে থাকে ন কিছুমান পুলিচৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টটো বদনামী হয় এতিয়া বাৰু মই মানুহটোক ধৰিব নোৱাৰিলোঁ তেখেতে মানে পলাই যোৱা বুলি ক'ম কাৰণ মই মানে মাতাৰ লগে লগে তেখেতে আগৰ পিনে গুচি গ'ল চ' এইখিনি আপোনালোক চবে মানে ধৰক কিছুমান এজন দুজন পুলিচৰ কাৰণে এই যে চালান কাটে কিবা কাটে যদি আপোনালোকৰ ডকুমেণ্টছ আছে বা কিবা আছে তো ভয় কৰিব লগা একো নাই চবে মাত মাতিব পাৰে তাৰ অধিকাৰ আছে এইটোৱে ধন্যবাদ জয় আই অসম